নমস্কাৰ আছামিজ প্ৰিপাৰেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড কেনেদৰে লিংক কৰিব তাৰ ওপৰত এটা ভিডিঅ' কেইজনমানে কমেণ্ট কৰি বিচাৰি আছিল আৰু যেটো বহুত জৰুৰী আৰু তাৰ কাৰণে আপুনি কি ধৰণে ষ্টেপবোৰ ফলো কৰিব আৰু আপোনাৰ নিজৰ লগতে ফেমিলিৰ সকলোৰে পেন আৰু আধাৰ কাৰ্ডৰ লিংকটো কৰি ল'ব কিয়নো এইটো বহুত প্ৰয়োজনীয়। গতিকে প্ৰথমতে আপুনি যাব লাগিব এটা যিকোনো ব্ৰাউজাৰত মোবাইলত বা কম্পিউটাৰত নট মেটাৰ আপুনি ইয়াতে ই ফিলিং এই যেটো ইয়াত দেখা পাইছে যদি দেখা পোৱা নাই মই জুম কৰি দি আছো ইয়াতে দেখা পাওক ই ফিলিং এইটো যদি লিংক আছে এই লিংকত যাব তাৰ পিছত ইয়াতে তলত এটা লিংক পাব আপুনি ইনকাম ট্যাক্স ইণ্ডিয়া e-filing.gov.in এটা একটা গভর্নমেন্টাল ওয়েবসাইট হয় এটা যাব তাৰ পিছত আপুনি এটা দেখা পাইছে যদি পোৱা নাই মই জুম কৰি লৈ আছো লিংক আধাৰ বুলি এটা অপচন আছে এতে ক্লিক কৰি দিব তাৰ পিছত এনে ধৰণৰ এটা ফৰ্ম আহি যাব আহাৰ পিছত আপুনি এটা আপোনাৰ পেন নাম্বাৰ যেটো আছে পেন কাৰ্ডৰ নাম্বাৰটো এটো ইয়াতে বহাই দিব মই প্ৰাইভেচিৰ কাৰণে নিজৰটো ইয়াতে দিব নোৱাৰি গতিকে আপুনি ইয়াতে নিজৰটো দি দিব পেন কাৰ্ডৰ নাম্বাৰ যেটো আছে ইয়াতে আধাৰ কাৰ্ডত কি নাম আছে এই নামটো আপুনি ইয়াতে ভৰাব লাগিব সৰি নাম্বাৰটো ইয়াতে ভৰাব লাগিব দুই নম্বৰটো তাৰ পিছত যেটো নাম আছে আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ লগত যদি মেচ নাই তথাপি ইয়াতে ভৰাবই লাগিব আৰু নামটো আধাৰ কাৰ্ডত যেটো আছে হেতু ইয়াতে ভৰাই দিব তাৰ পিছত যদি আপুনি বা আপোনাৰ আধাৰ কাৰ্ডত ডেট অফ বাৰ্থ নাথাকি অনলি আপোনাৰ বয়সটো দিয়া আছে তেতিয়া ইয়াতে টিক মাৰ দি দিব তাৰ পিছত আৰু এটা হল যে আপুনি যদি বিচাৰে যে আপুনি আধাৰ কাৰ্ডৰ লগত UIDAI যেটো আছে আধাৰ কাৰ্ডৰ যেটো অফিচিয়েল ওয়েবসাইট তাৰ লগত যদি ভ্যালিডেট কৰিব বিচাৰে আধাৰ কাৰ্ডটো ইয়াতে আপুনি টিক মাৰ্ক দি দিব ইয়াতে নিদিলে আপুনি একো কথা নাই তাৰ পিছত ইয়াতে এটা ক্যাপচা নাম্বাৰ পাব ইয়াতে যদি ক্যাপচা নাম্বাৰটো দেখা পোৱা নাই ইয়াতে ৰিফ্ৰেছ বুলি এটা অপচন আছে চাওক ইয়াতে ৰিফ্ৰেছ বুলি এটা অপচন আছে ইয়াতে ক্লিক কৰি দিব তাৰ পিছত ইয়াতে যেটো নাম্বাৰ আছে এটো ভৰাই দিব আৰু যদি আপুনি বিচাৰে যে এটো নহয় আপুনি OTP বেস্ট এটো ভৰাব তেতিয়া OTP বুলি ৰিকুৱেষ্ট এটা ইয়াতে আছে এটো কৰি দিলে OTP আহিব আপোনাৰ মোবাইলত আৰু তাৰ কাৰণে এটা মোবাইল নাম্বাৰ আপুনি ইয়াতে দিব লাগিব আৰু যদি নালাগে এটোৱে ভৰাই দিয়া আপোনাৰ কাৰণে বেস্ট হ'ব তাৰ পিছত লিংক আধাৰ যেটো আছে ইয়াতে ক্লিক কৰিব লাগিব যেহেতু মই ইয়াতে একো ডিটেইলছ দিয়া নাই তাৰ কাৰণে ইয়াতে এৰৰ আহি আছে এই ধৰণে আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক কৰিব পাৰিব লিংক কৰাৰ পিছত আপুনি ইয়াতে যেতিয়া লিংক হল নে নহল এটো আপুনি স্ট্যাটাসটো জানিব লাগিব তেতিয়া আপুনি ইয়াতে ওপৰত চাওক জুম কৰি দি আছো তে ক্লিক হিয়াৰ বুলি এটা অপচন আছে ইয়াতে ক্লিক কৰি দিব তাৰ পিছত ইয়াতে আপোনাৰ পেন নাম্বাৰটো আৰু ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো ভৰাই দিব দিয়াৰ পিছত ভিউ লিংক স্ট্যাটাস এটা আপুনি ক্লিক কৰি দিব তাৰ পিছত আপুনি চেক কৰিব পাৰিব যে আপোনাৰ নাম্বাৰটো লিংক হল নে নহল আৰু এটা আপুনি এটা সুবিধা এটা কৰিব লব পাৰে যদি আপোনাৰ বহুত কেজনৰ কৰিব লাগে ঘৰত তেতিয়া ইয়াতে আপুনি লগইন বা ৰেজিষ্টাৰ কৰিব লাগিব প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব তাৰ পিছত লগইন কৰিব লাগিব আৰু যদি ৰেজিষ্টাৰ কৰিব পৰা নাই জাস্ট ৰেজিষ্টাৰ ক্লিক কৰক আপোনাৰ ডিটেইলছটো ইয়াতে ভৰাই দিয়ক আৰু কন্টিনিউ কৰি আপোনাৰ ইমেইল আইডি বা মোবাইল নাম্বাৰটো ইয়াতে ভৰাই ৰেজিষ্টাৰ কৰি লগইন কৰি ল'ব পাৰে এটো ইম্পৰ্টেন্ট নহয় যদি আপুনি কৰিব বিচাৰে কৰিব পাৰে নহলে নালাগে আৰু আজি এইটোৱে ভিডিও আছিল গতিকে ভাল লাগিলে ভিডিওটো আপোনাৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰি দিব কিটো এটো বহুত প্ৰয়োজনীয়।